সুদুদা আমাৰ প্ৰণৱ বৰ্মা যথেষ্ট লাগি থাকে ছেটিংছো দাঙে চবখিনি কামে কৰে দুপৰীয়া যেতিয়া ভাত খাওঁ মই ক'ৰ পৰা চব্জি আহে কি আহে গম নাপাওঁ মানে ইমান মৰম মানুহখিনি বহুত ভাল মানুহ বিনাপানী প্ৰেক্ষাগৃহৰ বাহিৰত আছোঁ মানে অলৰেডি নাটক চলি আছে কিন্তু আমি অলপ বাহিৰত ওলাই আহিছোঁ আৰু নাটকত বহুত বেছি মানুহ সঁচাকৈ আজি পূৰা ফুল হৈ আছে নাটক আমি আহিছিলোঁ 7:30 সময় হৈছোঁ কিন্তু নাটক ফুল বৰপেটা জিলাৰ সৰ্থেবাৰী ৰাজচক্ৰৰ অন্তৰ্গত সৰ্থেবাৰী নগৰৰ একেবাৰে কাষতে থকা বনিয়াগুছি গাঁৱত জন্ম লাভ কৰা বিনাপানী থিয়েটাৰত আছোঁ আৰু তেখেতসকলৰ এইবাৰ হৈছে 50তম বৰ্ষ বিশ্বাস কৰিব পাৰি কিন্তু এই মালা জাতীয় ছোৱালীক বিশ্বাস কৰিব নোৱাৰে কাপোৰ ধোৱা চব কাম কৰে মই কেৱল আৰামত পঢ়ি খালে বিচাৰি দৌৰি ফুৰা বয়স মোৰ নাই মিলত তুমি বহুত দূৰত থাকিব পাৰিবা বিদায় নিশাৰ প্ৰথম দৰ্শনীৰ নাটৰ জৱনিকা পৰিব যদি মৰা যায় তাই ঘৰৰ পৰা উলিয়াই দিলে মোৰ লগত আছে এইবাৰ বিনাপানী থিয়েটাৰত চুক্তিবদ্ধ হোৱা ৰাজকুমাৰ জনপ্ৰিয় অভিনেতা ৰাজকুমাৰ এইকেইদিন ইয়াতে থাকিলে সৰ্থেবাৰীত থাকিলে বা বিনাপানীত থাকিলে আপোনাৰ কেনেকুৱা লাগিছে এইকেইদিন আজি বেয়া লাগিছে মোৰ বহুত দিন থাকিলোঁ মানুহখিনি ইমান ভালে আৰু তাৰমানে এনেকুৱা হৈছে যে মোৰ ঘৰত দুপৰীয়া যেতিয়া ভাত খাওঁ মই ক'ৰ পৰা চব্জি আহে কি আহে গম নাপাওঁ মানে ইমান মৰম মানুহখিনি বহুত ভাল মানুহখিনি আপুনি মোটামুটি আজি 1 মাহ 15 দিন থাকিলে থাকিলোঁ বহুত ভাল লাগিল আজি বেয়া লাগিছে যাম কাৰণে হয় আৰু মিলন মালা নাটকখন যোৱাকালি হওক আজি হওক বহুতখিনি দৰ্শকৰ বিপুল সঁহাৰি পাবলৈ সক্ষম হৈছে কেনেকুৱা আপোনাৰ অনুভৱ কেনেকুৱা মিলন মালা মই ভাগ্যদেৱীত কৰিছিলোঁ আগতে কৰিছিলে ন কৰিছিলোঁ সেইখন মিলন মালাই যথেষ্ট এতিয়াও মানুহে এনেকৈ চাইছে একদম লালি নিচিঙা সুত মানুহৰ বহুত ভাল পাইছোঁ মানে বহুত চকীবিলাকতো মানুহ বহিছে থিয় হৈ বহুত মানুহ চাইছে সঁচাকৈ এজন মানে অভিনেতা হিচাপে বা সেই হিচাপে বহুত এইটো ভাল লগা কথা কাৰণ দৰ্শকৰ বিপুল সঁহাৰি পাইছে দৰ্শকৰ আশীৰ্বাদ যেতিয়ালৈকে আমাৰ হিৰত থাকিব আমি জীয়াই থাকিম এক কথাত ক'ব গ'লে দৰ্শকৰ অবিহনে আমি জিৰ' গতিকে আপোনাৰ আশীৰ্বাদ থাকিব আৰু এবাৰ এটা কথা সুধো বিনাপানী থিয়েটাৰত ইমান দিন থাকিলে আপোনাৰ অনুভৱখিনি এবাৰ কৈছে আৰু সুধো আৰু সৰ্থেবাৰীত আপুনি ইমান দিন থাকিলে তাৰে অনুভৱখিনি এবাৰ ভালকৈ আৰু এবাৰ কওকচোন বিনাপানী এই যে 50 বছৰ সোণালী জয়ন্তী প্ৰথম দিনাৰ পৰা বিনাপানী আৰম্ভ হোৱাৰ পৰা আজিলৈকে বিনাপানী আৰম্ভ হোৱাৰ পৰা আজিলৈকে যিটো তেওঁলোকৰ পৰিক্ৰমা সেইটো মানে অনুধাৱন কৰিলে গম পোৱা যায় যে কিমানখিনি ত্যাগ কষ্ট জড়িত হৈ আছে বিনাপানীৰ লগত হয় নাটকৰ বহুত দেখা পাইছোঁ নাটকত বহুত নাটক আহিছে বহুত নাটক গুচি গৈছে বহুত ৰং ৰৈছে এনেকুৱা দেখা পাইছোঁ কিন্তু বিনাপানী থিয়েটাৰখন আজি 50 বছৰে মানে মানুহক মানে অভিনয়
আৰু মানে এইখিনি নাটকৰ কাহিনী এইখিনি দিব চেষ্টা কৰিছে কৰি আছে সেইটো 100%। হয় আৰু বিশেষকৈ তাৰ গুৰতে আছে পুতুদা আমাৰ প্ৰণৱ বৰ্মা হয় 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 যথেষ্ট লাগি থাকে ছেটিংছো দাঙে চবখিনি কামে কৰে একদম বেজিটোৰ পৰা আপোনাৰ কমেডিলৈকে ডিল কৰা কথা বতৰা গোটেইখিনি বস্তু বহুত ধুনীয়াকৈ কৰে আৰু সেইকাৰণে আমি আজি ছাকচেছ হৈছোঁ হয় 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 এতিয়া আৰু আপোনাৰ নাটক আজিতো মিলন মেলাখন চালোঁ আমাৰ কেইখন নাটক মানে 3খন নাটক আছে কি নাটক আছে কেনেকুৱা নাটক আছে ৰুদ্ৰ প্ৰতাপ আছে খুব ধুনীয়া নাটক ৰুদ্ৰ প্ৰতাপ ৰমাদাই লিখিছে ৰমা বৰ্মন আৰু এখন আছে আমাৰ এই ৰুদ্ৰ প্ৰতাপ এইখন আমাৰ সেই বেলেগ এজন ৰাইটাৰ ৰমা বৰ্মনৰ এইখন অগ্নিবীৰ দুখন নাটকে খুব ভাল 3খন নাটকে খুব ভাল পাব মানুহে হয় মানে প্ৰথম দুখন নাটকতো মানুহ যথেষ্টখিনি হৈছে মিলন মালাত কিন্তু মানে অলপ বেছি মানুহ মিলন মালা বহুত ভাল পাইছে আৰু বহুত কমিটিয়ে আগতীয়াকৈ মিলন মালা টিকটে লৈ থৈছে এতিয়া সেইটো বহুত ডাঙৰ কথা গতিকে আমি আশাবাদী ৰাইজে এনেকৈ আশীৰ্বাদ কৰিব আৰু আমাক এনেকৈ সহযোগ কৰিব হয় ঠিক আছে ধন্যবাদ জনাইছোঁ মানে আৰু আশীৰ্বাদ জনাইছোঁ এই এনেকুৱা যাতে গোটেই অসমতে যাতে আপোনালোকৰ মৰম বুটলিব সক্ষম হয় সকলো দৰ্শকৰে তাৰ কাৰণে ভগৱানৰ প্ৰাৰ্থনা কৰিছোঁ ধন্যবাদ